খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু মাই চেনেল মাইনাছ ব্লগ। আৰু আজি পুৱাই আৰম্ভ কৰি দিছোঁ ভিডিঅ' এটা বনাবৰ কাৰণে। বিচনা এতিয়াও ঠিক কৰাই নাই, মই বাছ গাটো ধুই আহিছোঁ মাত্ৰ। আৰু আজি হৈছে ফাকুৱা ৰঙৰ উৎসৱ, তো সকলোকে মোৰ ফালৰ পৰা ফাকুৱাৰ বহুত শুভেচ্ছা। আৰু এতিয়া মই ব্ৰেকফাষ্টটো বনাই লওঁ, খাই মেলি লওঁ, তাৰপিছত আৰম্ভ কৰি দিম আৰু ফাকুৱা খেলা। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ভাবিলোঁ ব্ৰেকফাষ্ট বনোৱাৰ আগতে মাক সেৱা কৰি লওঁ আৰু অকণমান ফাকুৱা লগাই দিওঁ। তাৰপিছত মায়ে মোক পূৰা ভালকৈ সানি দিলে আৰু তাৰপিছত ব্ৰেকফাষ্টটো বনালোঁ। আৰু মই ভালকৈ দি যাওঁতে ইফালে ৰুটি চব্জি ৰেডি হৈ গ'ল, এতিয়া খাই লওঁ। তো মোৰ মাহীৰ ল'ৰা আহিছে, সেইকাৰণে তাকো পুৰা হলি চলি লগাই দিলোঁ আৰু দে হেপী হলি কৈ দি। হেপী হলি চুলিত তেলখিনি মই ভাবিছিলোঁ ৰাতিতে লগাই থৈ দিওঁ, তাৰপিছত ভাবিলোঁ ৰাতিপুৱা লগাওঁ, কিন্তু লগোৱাৰ আগতে মায়ে পুৰা সানি শেষে কৰি থৈ দিলে মোৰ মুখখন খতম। তথাপিও তেলখিনি লগালোঁ আৰু যিহেতু হোলী খেলা যাব আৰু চুলিত হোলী দিব জানোৱে, তো ভাবিছোঁ তেলখিনি লগাই থৈ দিলে অকণমান ধুওঁতে অলপ সুবিধা হ'ব। তো লগাই ল'লোঁ এতিয়া। আৰু এতিয়া হেপী হোলী। মই ক'লোঁ বেয়াকৈ নেদবা, বেয়াকৈ দিব। কি পিন্ধিছে চাচোন, হেমন্ত মামা পিন্ধি লৈছে হোলী খেলিবৰ কাৰণে। ৰ'বা তোমাক দিওঁ, ৰ'বা পতি দে। হেপী হোলী। এনকে বোলে দিব লাগে হোলী, এনকে ৰঙা দিছোঁ, নিজে লৈ লোৱা। চাওঁ মই দিওঁ। হেপী হোলী, হেপী হোলী। এইফালে দেউতাক হোলী লগালে, সেৱা কৰিলে, ময়ো অকণমান লগাই দিলোঁ দেউতাক, সেৱাও কৰিলোঁ। তাৰপিছত এইফালে মাক লগাব যাই আছে এতিয়া হাজবেণ্ডে। মোক কেম্বা দেখা কৰি নেদবে হা, মই ভিডিঅ' কৰি আছোঁ দেখছি না, মোক কেম্বা দেখা কৰি দেই। মই ইমান বঢ়িয়াকৈ লিপষ্টিক লগাই আছোঁ হোলী খেলব। হেপী হোলী, হেপী হোলী। তুমি কৈ দিয়া হেপী হোলী। কৈ দিয়া, আপুনি নেখলে হোলী, তথাপি কৈ দিয়ক হেপী হোলী। কওক হেপী হোলী, হেপী হোলী। আৰে কেনা কি চাহতে হো। গাইজ আৰম্ভ কৰি দিছোঁ হোলী খেলা। আৰু কালি মই অকণমান পিঠাও বনাইছিলোঁ হোলী বুলি। তো আৰু ফাকুৱাৰ আগদিনা আছিল মঙলবাৰ, আৰু মই প্ৰত্যেক মঙলবাৰে হনুমান মন্দিৰত যাওঁ, তো তাৰেও ভিডিঅ' কৰি আনিছিলোঁ। আৰু এইফালে মন্দিৰত যাওঁতে একেলগে ফাকুৱাও লৈ ল'লোঁ। তো ঘৰত আহি পিনে মই গোটেই পিঠাৰ যোগাৰখিনি কৰি থৈ গৈছিলোঁ, এতিয়া পিঠাখিনিও বনাই ল'লোঁ। যিহেতু মই ভিডিঅ'খিনি কৰি থৈ দিছিলোঁ আগদিনাৰে, তো আপোনালোককো দেখুৱাই দিলোঁ। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। পুৰা গান চান লগাই দিছোঁ একদম। আমাৰ তাতে কোনো হোলী খেলিব অহা নাই, সেইকাৰণে আমি মা আৰু মই যাই আছোঁ ওচৰৰ খুৰীহঁতৰ ঘৰত যাই আছোঁ। চাওঁ সিহঁতৰ তাতে কি কৰি আছে, নে কোনো খেলাই নাই। আমাৰ আৰু ৰাতিপুৱাই চব কাম বন শেষ কৰি আমি দিওঁ পূৰা ৰেডি আৰু খেলবৰ কাৰণে, কিন্তু এইবাৰ কোনো মানুহে নাই আহা, সেইকাৰণে আমি দিওঁ বিচৰি যাই আছোঁ মানুহ। মজা নেই আ ৰাহা হে। এক ঘৰতে যাত্ৰা কৰিলোঁ দে, ল'ৰাবিলাকে গান চান লগাই বহি আছে। আমাৰ মায়ে দৰ্জা খুলিয়ে আহিছে বাহিৰৰ পৰাই। আজি হোলী দিবয়ে মায়ে। হেপী হোলী দে খুৰী, পুৰা আপোনাৰ বাৰাণ্ডাও লেতেৰা নকৰে বোলে মায়ে। আহক আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটো আমি অৱলম্বন ৰাখি পেলাই হোলী খেলাম। ये बड़ी अच्छी बात कही आप।
আমি খুৰীহঁতৰ তাতে হোলী খেলিব আহি এতিয়া বহি আছোঁ চাহ খাবৰ কাৰণে। খুৰী জোৰ কৰি আছে, সেইকাৰণে বহি আছোঁ মা আৰু মই। চাহ দিছে ৰ'ব, খুৰী খাই লওঁ। আৰু আমাৰ ওচৰৰ বহুতৰ ঘৰতো গৈ পিনে চবকে হোলী লগালোঁ। আৰু এনেকৈ মা আৰু মই কিছুমানৰ ঘৰত যাই যে হোলী দি আহিলোঁ আৰু ঘৰত। ইউটিউব চবকে হেপী হোলী কৈ দিয়া। হেপী হোলী গাইজ এতিয়া যাই আছোঁ মাহঁতৰ ঘৰত। একদম লৈ লৈছোঁ হোলী। আৰু মা নাহিল, মায়ে থাকিল ঘৰত, তাৰমানে ভাত বনাব লাগিবতো। হেপী হোলী। ঘৰত গৈ থাকোঁতে ওচৰৰ খুৰীহঁতেও মাতি নিলে আৰু আমি তাতেও হোলী খেলিলোঁ। হেপী হোলী হেপী হোলী। ভূত হৈ গেল, ভূত। হেপী হোলী মা। আমার দেখছি না একেবারে সুন্দরী, একদম মেখলা চাদর শাড়ি তোমার মারি হেপী হোলী। এ ভালকে রে, বঢ়িয়া তুমি পিনছি। কোন পাইছি তুই? মোক কি বনাই দিছে দেখছে, এক সাইডে গ্রিন এক সাইডে পিঙ্ক। আর এবার কি পিনছিস? রঙা পিনছি এবার। হ্যাপি হোলি। হোলি চকলেট। টেক দিস, টেক দিস, টেক দিস। আৰু এতিয়া মাহঁতৰ ঘৰৰ পৰা ওলাই পিনে আমি মানুহৰ ঘৰে ঘৰে গ'লোঁ আৰু যাই পিনে হোলী খেলিলোঁ সকলোৰে লগত। এতিয়া ঘৰত আহি পালোঁ আৰু চাওক সিহঁতে পূৰা পানী খেলা আৰম্ভ কৰি দিছে, পূৰা পানী খেলিছে। পানীৰ ভয়তে নাযায়। নাই পানী আমাৰ এটা আৰম্ভ কৰিছে হেপী হোলী। অৱস্থা নাই, চবে পানী খেলা আৰম্ভ কৰি দিছে এতিয়া। আৰু এতিয়া মই মোবাইলটো থৈ দিওঁ, তো যিখিনি পাৰোঁ দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। হে ভগৱান, এনে বোকা খেলা আৰম্ভ কৰিছে। আমাৰ মাটি শেষ হৈ যাব। অৱস্থা বেয়া চবৰে, চবে ভিজি ভিজি হ'লেও আমাৰ ঘৰত আহি আছে ৰ'ব হোলী দিবৰ কাৰণে মাহঁতক। চব জিকি পুৰি অৱস্থা নাই। তো গাইজ চাওক আমাৰ অৱস্থা, মাকো পানী শেষ আৰু আমাৰ হোলী খেলাও শেষ। এতিয়া গা চা ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ। এয়া আমাৰ দুপৰীয়াৰ খানা, মাংস ছাগলীৰ, মাছ, এইফালে কচুৰ চাটনি আৰু চব্জি আৰু ৰুটি। তো হোলী স্পেচিয়েল খানা আমাৰ, খাই লওঁ। তো গাইজ এতিয়া গধূলি হ'ল আৰু ঘৰত আলহী আহিছে, মোৰ লগৰ ল'ৰা আৰু তাৰ ৱাইফ আৰু বাচ্চা লৈ পিনে এনেকৈ আহিছে। তো এতিয়া চাহ পানী দিওঁ আৰু ভাবিছিলোঁ ৰাস্তালৈ ওলাই যাম বুলি, গোসাঁই ঘূৰাব আনিব, কিন্তু আজি যোৱা নহ'ব আৰু যিহেতু আলহী আহিলে। তো দেখুৱাই থাকিম যিমানখিনি পাৰোঁ, খাই থাকোঁ। ৰাস্তালৈকে যাই আছোঁ, গোসাঁই আনিছে, মায়ে ফোন কৰি ক'লে আৰু আলহীও গ'ল। তো দেখা পাওঁ কি নাই ঠিক নাই, যদি দেখা পাওঁ আপোনালোককো দেখুৱাম, চাই থাকিব।
গাইজ পাইছোঁ দেখা কিন্তু অলপ দূৰত গুচি গৈছে আমি এতিয়া খোজকাঢ়ি যাই আছোঁ আমাৰ ইয়াৰে দৌৰ মন্দিৰৰ পৰা গোসাঁইটো ওলাই আনে আৰু ৰাস্তাত ঘূৰাই ফাকুৱা খেলাৰ লাষ্টৰ দিনা আৰু এনেকৈ সকলোৱে ৰাস্তাৰ আগত কলপুলি ৰুই পিনে তাতে থকি দিয়ে গাইজ দৌৰি দৌৰি হ'লেও ভগৱানক দৰ্শন কৰিলোঁ মই অহালৈকে আমাৰ মাহঁতৰ ঘৰৰ ৰাস্তা পাৰে হৈ গৈছিল তাৰপিছত আগুৱাই গ'লোঁ অকণমান তাৰপিছত দৰ্শন কৰিলোঁ আপোনালোকে চালে আৰু এতিয়া মই মাহঁতৰ ঘৰত আহিছোঁ প্ৰসাদ খাবৰ কাৰণে তো প্ৰসাদ খাই উঠি ঘৰত যাম তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজিলৈ আহিছোঁ বাই বাই আৰু লাষ্টত হেপী হোলী